বতৰটো চাওকচোন, আকৌ বৰষুণেই দিলে। ৰ'দ দিলেও ৰ'দ আৰু বৰষুণ দিলেও বৰষুণ। সেইকাৰণে ভাবিলোঁ আজি সন্ধিয়া অকণ কিবা এটা বেলেগ খোৱা যাওক। এয়া মগু দালি কেইটামান মই তিয়াই ধুনীয়াকৈ ধুই পেলাই আকৌ অকণমান সময়ৰ কাৰণে মই থৈ দিছিলোঁ মেলি পেলাই। তাৰপিছতে এয়া অকণমান টাৱাখনত মই অকণমান ৰ'ষ্ট কৰি ল'লোঁ, লৈ ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। তাৰপিছত আকৌ বেলেগ এটা কেৰাহীত মই 2 চামুচ ঘিউ দিছোঁ। ঘিউটো মানে সৰহকৈ দিলে বেছি ভাল লাগে আৰু খাই, মই 2 চামুচেই দিলোঁ বাৰু। ঘিউখিনি অলপ গৰম হোৱাত মই দি দিছোঁ 3 চামুচমান জোখৰ চুজি আৰু অকণমান বেচন। সেইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি লৈ পিচি থোৱা মগু দালিখিনি দি দিলোঁ। তাৰপিছত এইফালে আকৌ মই চচপেনটোত অকণমান গৰম পানী কৰি তাত চেনি পানী মিলাই লৈছিলোঁ আৰু সেইখিনি ঢালি দিলোঁ আৰু অকণমান গাখীৰো দি দিলোঁ। শেষত এয়া একদম অকণমান ঘিউ গৰম কৰি লৈ তাত আকৌ খিচমিচ দি দিছোঁ, দি পেলাই অকণ লৰাই দিলোঁ আৰু এয়া মোৰ মগু দালি হালোৱা ৰেডি হৈ গ'ল। ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, সঁচাকৈ বহুত ধুনীয়া হৈছে দেই। আপোনালোকে কিন্তু খাবই। আৰু এয়া দুইজনেই কথা পাতি খাই আছে, মানে মায়ে মোক সুধি আছে কেনেকৈনো বনালি, ধুনীয়া হৈছে।